পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। চাৰিওফালে পিকনিক যিহেতু চলিয়েই আছে, আমি কেইজনীয়েও ভাবিলোঁ ওচৰতে ক'ৰবাত পিকনিক এটা খোৱা যাওক। সেই বুলি ওচৰতে থকা পাহাৰখনলৈ বুলিয়ে ঢপলিয়ালোঁ। দেখিছে ৰাইজ গাড়ী নাইকিয়া মানুহ ন, 2-3জনীকে ওলমি গৈছে। কোৱা ছাবস্ক্ৰাইবেই কৰা নাই হেনো। ট্ৰেণ্ডিং মতে পাতিও পাৰি লৈছোঁ, খোৱাবোৰো উলিয়াই লৈছোঁ। ঘৰতে যোনে যিদৰে পাৰে সেইদৰে বনাই আনিছিল, মানে পুৰি আৰু মাংস, লগতে কমলা, বইল এগ এইবোৰতো আছেই। আৰু এইফালে আমাৰ চাহ খোৱাৰ যোগাৰ কৰিছে। মানে বাহঁতে চাহ খাব লাগিব যিহেতু কাপ নানিলোঁ। অৱশ্যে বেয়া নালাগিল। এইদৰে কৰা ছাডেন প্লেনবোৰ আচলতে সদায়ে ভাল হয়। আমি আচলতে মানুহ কম, কিন্তু ফূৰ্তি বহুত হৈছিল। এইদৰে খাই বৈ নৈৰ পানীতে বাচনসমূহ ধুই আনিছোঁ। আৰু এয়া হৈছে পাহাৰৰ পৰা আমাৰ গাঁৱৰ দৃশ্য।